আজি যি জথুমা 2.0 ইয়াৰ মেইন উদ্দেশ্যটো হ'ল আমাৰ ভাৰতবৰ্ষত থকা যিমানখিনি অট'নমাছ কাউন্সিল আছে এই কাউন্সিলসকলৰ যি জাতিৰ নামত বা কমিউনিটিৰ নামত কাউন্সিলটো গঠন কৰা হৈছে বা সেই পাৰ্টিকুলাৰ এৰিয়াটো য'ত নেকি আণ্ডাৰ ডেভেলপ তাৰ কাৰণে তেওঁলোকক ইকনমিকেলি ছ'চিয়েলি কালচাৰেলি ডেভেলপ কৰিবৰ কাৰণে ভাৰত চৰকাৰে কাউন্সিলটো বনাই দিয়া হৈছে। গতিকে কাউন্সিলত থকা সকলো জাতি জনগোষ্ঠী আৰু তাৰে ৰিপ্ৰেজেণ্টেটিভ হিচাপে আমাৰ কাউন্সিলৰ যিমানখিনি ৰিপ্ৰেজেণ্টেটিভ আছে তেওঁলোকে আজি আমি সকলোৱে গোট খাই আমাৰ কালচাৰ অৰ্থাৎ আমাৰ সংস্কৃতি আমাৰ ৰীতি নীতি আমাৰ ধৰ্ম এই সকলোবোৰ আমি শ্বেয়াৰ কৰিবৰ কাৰণে আজি সুযোগ এটা পাইছোঁ আৰু ইয়াৰ উদ্দেশ্যটো হ'ল আজি প্লেটফৰ্মৰ থ্ৰুৱেদি আমি ভাৰতবৰ্ষত থকা সকলো জাতি জনগোষ্ঠীয়ে যে ইউনাইটেড এই কথাটো আমি আজি জনাব বিচাৰিছোঁ বা দেখুৱাব বিচাৰিছোঁ। বৰ্তমানলৈকে মই একজেক্টলি নাজানো, মই শুনাত প্ৰায় সকলো কাউন্সিলটো আহি পাইছে, 2টা নে 3টা এনেকৈ আহিবলগীয়া আছে বুলি কৈছে, কিন্তু সময় এতিয়াও আছে, চাগে সকলোৱে আহি পাব। আমাৰ ইয়াত বহুত এজেণ্ডা আছে, ধৰি লওক আমাৰ কালচাৰেল ছিষ্টেম, আমাৰ ফুড হেবিটছ আৰু আমাৰ মাজত থকা উইমেন এম্পাৱাৰমেণ্ট আৰু বহুত তেনেকুৱা আমাৰ আইডিয়া লৈ পেলাই আমি আজিৰ পৰা ষ্টাৰ্ট কৰি আলোচনা কৰিম। সকলো জাতি জনগোষ্ঠীয়ে সকলো কাউন্সিলৰ পৰা অহা এইখিনি শ্বেয়াৰ কৰিব আৰু আমি ভাৰতীয় হিচাপে জীয়াই থকাৰ ক্ষেত্ৰত কি অৰিহণা দিব পাৰিছোঁ সেইটো চাগে ইয়াত নিশ্চয় ওলাই পৰিব। We came yesterday to Kokrajhar. We came all the way from Ladakh. We are 8 members of the council, Ladakh Council, and we came here to participate in Jothuma 2 event. And this is our first visit to this region, to Kokrajhar. And we heard a lot about Northeast and Kokrajhar and BTR Council, Border Council and all these things. So I think Jothuma 2 will give a lot of opportunity to understand tribal issues, community issues, exchange of ideas on 6th schedule and tribal safeguard and a lot of things. So we are 8 council members from Ladakh region. So we look forward to gain knowledge in Jothuma 2 from BTR representatives from different NGOs, different council members from other parts of Northeast. They are coming here, I think. So we look forward to get some understanding regarding tribal issues from Jothuma 2 platforms. My name is আনন্দৰ কথা এনেকুৱা ধৰণৰ পৰিৱেশ বা এনেকুৱা ধৰণৰ প্ৰগ্ৰাম আমি আগত কেতিয়াও আমাৰ বড়োলেণ্ড অঞ্চলত আমি দেখিবলৈ পোৱা নাই, কিন্তু আমি নথৈ আনন্দিত যে বৰ্তমান আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া যিটো নেতৃত্ব দিছে, আমি কেইদিনমান আগত দেখা পালোঁ, কেইবামান আগত যে ইয়াত লিটাৰেৰী ফেষ্টিভেল হৈ গ'ল, এটা ধুনীয়া এটা ফেষ্টিভেল হৈ গ'ল, বহুত মানুহে ইয়াত পাৰ্টিচিপেট কৰিলে আৰু সঁচাকৈ আমি কোকৰাঝাৰক যিটো চিটি অফ পিচ বুলি নামাকৰণ কৰা হৈছিল, লাহে লাহেকৈ ইয়াত বিভিন্ন জেগাৰ পৰা মানুহ আহিবলৈ ধৰিছে, প্ৰগ্ৰামবিলাকত পাৰ্টিচিপেট কৰি আছে আৰু আগত সঁচাকৈ সকলোৱে ভয় খাইছিলে ইয়াৰ জেগাখনৰ নামটো শুনি, কিন্তু আজিকালি দেখা পাই আছোঁ যে যিবিলাক প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈ আছে বিভিন্ন জেগাৰ পৰা মানুহ আহি আছে আৰু আজি যিটো জথুমা বুলি যিটো 2.0 যিটো প্ৰগ্ৰাম ৰখা হৈছে সেইখনত বিভিন্ন আমাৰ অল ইণ্ডিয়াত গোটেই ভাৰতত যিখিনি কাউন্সিলছবিলাক আছে সেই কাউন্সিলছবিলাকৰ পৰা পাৰ্টিচিপেণ্টছবিলাক আহিছে আৰু লে লাডাখৰ পৰা আৰম্ভ কৰি আমাৰ যিমান এণ্টাৰ ইণ্ডিয়াত আমাৰ নৰ্থ ইষ্টৰ যিমান কাউন্সিলসকল আছে প্ৰায় সকলো কাউন্সিলৰ পৰা ইয়াত ডেলিগেটছবিলাক আহিছে। বৰ আনন্দৰ কথা যে প্ৰথম এনেকুৱা এটা প্লেটফৰ্ম পোৱা গৈছে আৰু নিশ্চিত ৰূপে আমি বহুত শিকিবলৈ পাম, বহুত জানিবলৈ পাম, তেখেতসকলৰ জাগাৰ বিষয়ে আমি জানিম, তেখেতসকলৰ ফালৰ পৰা আমি শুনিম আৰু সকলো ডেলিগেটছক এটা প্লেটফৰ্ম এটা অপৰচুনিটি দিয়া হ'ব নিজৰ জেগাৰ বিষয়ে ক'বলৈ জনাবলৈ আৰু আমিও মানে নিজৰ জেগাৰ বিষয়ে ক'ব পাৰিম। চ' ইটছ এ ভেৰি গুড মানে অপৰচুনিটি ফৰ অল অফ আছ। হয়, উদ্দেশ্যটো এটাই মেইন উদ্দেশ্য বা লক্ষ্য যে আমাৰ যিমান কাউন্সিলসকল আছে আমাৰ মাজত এটা নেটৱৰ্ক হ'ব লাগে, এটা ভাল সম্পৰ্ক থাকিব লাগে, কাৰণ প্ৰায় আমাৰ ট্ৰাইবেল মানুহ হয় যিবিলাক কাউন্সিলৰ পৰা আহিছে, তো আমাৰ মাজত এটা নেশ্যনেল লেভেলৰ এটা নেশ্যন ৱাইড এটা নেটৱৰ্ক বা এটা আমাৰ মাজত এটা চিনাকি থাকি যাব এণ্ড আমাৰ যিখিনি ইছ্যুজ আছে বহুতখিনি কমন ইছ্যুজ আছে সেইবিলাক আমি ডিছকাছ কৰিব পাৰিম এণ্ড জইণ্টলি আমি কি ধৰণে সেইবিলাক আমি ৰিজল্ভ কৰিব পাৰিম। তো তেনেকুৱা ধৰণৰ এটা ভাল মানে প্লেটফৰ্ম এটা দিবলৈ যত্ন কৰা হৈ আছে থ্ৰু জথুমা। BTR हालामनि थाखाय मोनसे गोजोनथाव खौरां। 68थि भारत रत्न लोकप्रिय गपिनाथ बरदलै ट्रफी जोलुर बादायलायनाय। बे बादायलायनायखौ गिबि खेबनि थाखाय BTRनि सिङाव थानाय चिरां जिल्लायाव
सोलिफुबाय थानाय मार्च दाननि गेजेराव खुंफुंनाय जागोन। गुवाहाटी स्पर्ट्स एसोसिएशन इन एसोसिएशन विथ सुबुंथि फाउन्डेशननि बानजायनायाव देग्लाय चिरां थाइखाजरानि राइन' क्लाब गेलेग्रा फोथाराव 2022 इं 25 मार्चनिफ्राय जागायनानै 30 मार्चसिम जोबथा बादायलायनाय जागोन। गासै मोनब्रै गेदेर जोलुर क्लाबफोरनि गेजेराव बे बादायलायनाया जागोन। बे गेदेर जोलुर क्लाबफोरनि मुंफोरानो जाबाय नर्थ इस्ट इउनाइटेड एफसी, इउनाइटेड चिरां दुवार एफसी, चिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार। बादायलायनायनि सम खाना होखानाय बादियै 25 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो इउनाइटेड चिरां दुवार एफसी, 26 मार्च खालि शिलं लाजं एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 27 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो आसाम रेजिमेन्टेल सेन्टार, 28 मार्च खालि इउनाइटेड चिरां दुवार एफसी आरो शिलं लाजं एफसी, 29 मार्च खालि आसाम रेजिमेन्टेल सेन्टार आरो इउनाइटेड चिरां दुवार एफसी, 30 मार्च खालि नर्थ इस्ट इउनाइटेड एफसी आरो शिलं लाजं एफसीनि गेजेराव बे बादायलायनाया जागोन। जानो थांनाय बे बादायलायनायनि टिकेटखौ दानिफ्रायनो टिकेट काउन्टाराव होनाय जाबाय। नायनो गोसो गुदुं एबा जोलुर बादायलायनायखौ मोजां मोनग्रा सुबुंफोरा थाबैनो टिकेटनि थाखाय 9547461257 जानबुं नम्बराव जगाजग खालामहरनो हागोन एबा बुकिं खालामहरनो हागोन।